গাইজ ক্ৰিয়েটিভ কাপলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ স্নো চিটি। এই বৰুৱাদা, আজি আমি আহিছোঁ স্নো চিটি। এতিয়া আমি ভিতৰলৈ যাম। আহি পালোঁ আৰু আহাডোখৰ ভিডিঅ' নাই কৰা। এইটো ৱাটাৰ ৱৰ্ল্ড হয়। আমি আজি সেইবোৰ এক্টিভিটি নকৰোঁ, অকল সেই স্নো চিটিৰ ভিতৰত যিবোৰ আছে সেয়া কৰিমগৈ। এয়া এটা ডগ শুই আছে। অকণমান ফুলবোৰ দেখুৱাই দিছোঁ। ওপৰলৈ গৈছে। ৱাও, ধুনীয়া লাগিছে চোন ফুলবোৰ, কি মজা লাগিছে। জেগাডোখৰ ধুনীয়া, আকাশখন ইমান ধুনীয়া লাগিছে। এইটো এটা মানে হেৰি কি ৱাণ্ডাৰলেণ্ড ফান ৱৰ্ল্ড বুলি এখন কি পাৰ্ক আছে এখন, পানীৰ এক্টিভিটি। ইয়াত স্নো চিটিও আছে মানে। স্নো চিটিত আজি সোমাম। নেক্সট টাইম আকৌ আহিম ৱাটাৰ স্পৰ্টছৰ কাৰণে। আমি আজি ড্ৰেছ অনা হ'লে পাৰিলোহেঁতেন সোমাবলৈ। কি ইয়াত কাৰোবাৰ বাৰ্থডে হৈছে। টিকেট ল'বলৈ ৰখিছে। এই চক্স ল'লোঁ, কিন্তু যোনে বেংগলোৰত আছে স্নো চিটিত আহে সিহঁতি লগত নিজে চক্স লৈ আহিব। আৰু মোবাইলৰ কাৰণে 50 ন, দুটা মোবাইল নিবলৈ হ'লে 100। চিষ্টেম আছে, ইয়াত থৈ দিব পাৰে বস্তুবোৰ, খালি তাৰ কাৰণে পে' কৰিব লগা হয়। এইটো আনপেইড হয়, এইটো খালি পেইড হয় 50 ৰুপিজ। ওপৰত খেলনা সেইবোৰ আছে। কি আছিলে? ফান। কি ফান? এইবোৰ গাড়ী চাড়ী আছে খেলিবলৈ। হয় নি? ওপৰত কি আছে চাওঁগে আমি। ইয়াত কিবা খানাহে দেখোন। কাৰোবাৰ বাৰ্থডে চেলিব্ৰেশ্যন হৈ আছে, বৰ ডাঙৰকৈ পাতিছে। এতিয়া পিন্ধি ৰেডি, এয়া জোতা চোতা পিন্ধি মেলি ৰেডি। মানুহবোৰ ৰেডি ভিতৰত যাবলৈ কাৰণে। এয়া বৰুৱাদা ৰেডি। মুখেদি চোৱা আকৌ, মুখেদি কি ওলাইছে? মুখ টুপিটো খুলি লওঁ নি? হেই, ঠাণ্ডা লাগিব। পাৰিছে। ভাল লাগিছে। বহুত ডাঠ স্নো।
ফটো মাৰিব গৈছে সোমাই গ'ল No. পিছলৈ গুচি গ'ল বোলে তেনেকৈ কি হ'ব মোক কি এনেকৈ যাব লাগিব নি হে কি কথা কৈছা গোটেই বখলিয়াই নিয়ে সেইফালৰ পৰা ইফালে চাইডলৈ কেনেকুৱা লাগিলে ভাল লাগিলে এতিয়া নৰু গৈছে গৰুবোৰ কাৰণে এয়া নৰু আহিবলৈ কাৰণে আহিছে কেনেকুৱা লাগিলে গুচি যাম লাগিলে ইটোতো লুটি খাই নহয় পুৰা ফাষ্ট হৈ যায় এইটো চাইডত গুচি অহা নিচিনা এই বস্তুটো অলপ এইফালে ঢেলা নেকি মানে আহি বস্তুটো হেৰি হৈ গ'ল पार्टी चल रहा है नाचो VIP में complimentary shots भी दे दो इसको गाड़ी चाहिए म्यूजिक चाहिए ये जाती है क्लब में जहाँ होता চাহ খাইছে কফি ইয়াৰ ভিতৰত আছে মানে তামাম ঠাণ্ডা ভৰি একদম বিষাই গৈছে হাত একদম অকৰা হৈ গৈছে আমি ওলাই আহিলোঁ মোৰতো মাত চাত ভাঙি গ'ল পুৰা ঠাণ্ডা আছিলে কাহ হৈ গ'লগৈ মোৰ তোমাৰ কেনেকুৱা লাগিলে ভাল লাগিলে খালি মানে কি ভৰিটো একদম অকৰা হৈ গ'ল হাত অকৰা হৈ গৈছে লোৱা তাৰ পৰা স্ন'ফল হ'ব বুলি কৈছিলে কিন্তু মানে নেদেখিলোঁ স্ন'ফলটো চাবলৈ ৰখি আছিলোঁ নহ'ল আৰু মোৰ একেবাৰে বহুত মানে হেৰি সোমাই গ'ল যোনে স্ন' চিটি যায় আমাৰ গুৱাহাটীতো আছে ন যায় তেহেঁতৰ কাৰণে কৈছোঁ প্ৰথম যোনে যায় আমাৰো প্ৰথম এক্সপিৰিয়েঞ্চ যিহেতু হেৰি জেকেট লৈ যাব লাগে পৰাপক্ষত নিজৰ ঘৰৰ পৰা জেকেট লৈ আহিলে ভাল জেকেট মোজা আৰু টুপি তাৰপিছত মাফলাৰ যাৰ মোৰ নিচিনা বেছি ঠাণ্ডা বেছি তেনেকুৱা মানুহবোৰেতো প্লিজ নিজে লৈ আহিব দিলে ইমানতে সমাপ্ত কৰিছোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব আৰু যোনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত